তাই আহি মাফ খোজক, আমি ধৰি নাথাকোঁ, আৰু তাই যদি মাফ নোখোজে তেনেহ'লে তাই কোৰ্টলৈ দৌৰিব লাগিব। মই গোটেই সন্ধ্যাটোক ক্ষমা বিচাৰিছোঁ। মই মানে জানি বুজি কৰা নাছিলোঁ। মোৰ সেইখিনি একদম মানে ৰিয়েকশ্যন আছিলে, সেইখিনি মই আৱেগত কৰিলোঁ। মোৰ ক্ষতি, মই এনেকুৱা লাগিলে মোৰ ক্ষতি হ'লে বা মই মৰিবই ওলাইছিলোঁ নেকি, সেই ভয়ত মোৰ একচুৱেলি সেই ৰেচপন্সটো ওলাই গ'ল। তো মই ড্ৰাইভাৰজনক বা পূৰা গোটেই ড্ৰাইভাৰ সন্থাক মই ক্ষমা খুজিছোঁ। মই এনেকৈ নিজতকৈ বয়সত ডাঙৰ মানুহ এজনে এনেকৈ বুকুত হাত দিয়া একো মোৰ কি নাছিলে, ৰাইট নাছিলে। কিন্তু হয়তো সেইখিনি সময়ত মই মানে কি কৰিলোঁ গম নাপালোঁ, তো তাৰ কাৰণে মই ক্ষমা বিচাৰিছোঁ। শুকুৰবাৰৰ দিনা কাজিৰঙাত এটা অঘটন ঘটিছিল। ধৰি আছে বাছখন আমি 40তে আছিলোঁ, আহি ব্ৰেক মাৰিছোঁ আগৰ গাড়ীখন ৰখাৰ কাৰণে, ইহঁতে এইখনে মাৰি দিছে। এগৰাকী যুৱতীৰ এটা দৃশ্য বিশেষভাৱে ভাইৰেল হৈ পৰিছিল। এগৰাকী চালকৰ বুকুত ধৰি যুৱতীগৰাকীয়ে কিছুমান কথা কোৱা মন্তব্য ভাইৰেল হৈ পৰিছিল। তাৰপিছতে চাৰিওফালে কিছুমান নিগেটিভ মন্তব্য দেখিবলৈ পোৱা গৈছিল, আৰু সেই মুহূৰ্তত যুৱতীগৰাকীক আমি লগ পোৱা নাছিলোঁ। কিন্তু এই মুহূৰ্তত আহি তেওঁলোকৰ ঘৰত আহি উপস্থিত হৈছোঁ। তেওঁৰ সৈতে আমি পোনে পোনে কথা পাতিবলৈ যত্ন কৰিম, তেওঁৰ পৰাই জানিম আচলতে ঘটনাটো কি হৈছিল, তেওঁ কিয় বা তেনেকুৱা ধৰণৰ কাণ্ড কৰিবলগীয়া হ'ল। প্ৰথমে তোমাৰ পৰিচয়টো অকণমান জানিবলৈ চেষ্টা কৰিম। মোৰ নাম দৰ্শনা কলিতা। হয়, মই গ্ৰেজুৱেশ্যন এইবছৰ কমপ্লিট হ'ব, মানে মই 5th চেম, এইটো লাষ্ট ইয়েৰ মোৰ। তো মানে আমি ফুৰিব গৈছিলোঁ। আমি ফ্ৰাইডে কিহত গৈছিলোঁ, শিৱসাগৰ গৈছিলোঁ, মোৰ মা দেউতা এনেকৈ মাহীহঁত। তো আমি ছানডে ৰাতিপুৱাই আমি ঘূৰি আহি আছিলোঁ। তো 11টামান বজাত আমি কাজিৰঙা পালোঁ। কাজিৰঙাৰ স্পীড লিমিটটো 40 হয় ন, তো আমি এনেকৈ 40তে গৈ আছিলোঁ। তো এখন হণ্ডা মেজ এখন ৰাস্তাত ৰৈ দিলে। হণ্ডা মেজখনৰ আগেদি হয়তো কিবা এটা গৈছিল, সেইটো ভালকৈ গম নাপালোঁ। এখন গাড়ী ৰৈ দিলে। ৰৈ দিয়াৰ লগে লগে পিছৰ ইয়ন এখন আছিলে, ইয়নখনো ৰৈ দিলে। ইয়নখনৰ পিছত আমাৰ বেলিনখন আছিল, আমিও ৰৈ দিলোঁ। আমি ৰোৱাৰ 5 ছেকেণ্ড, 3-4 পৰা 5 ছেকেণ্ডমান পিছত এখন পিছফালৰ পৰা বাছ আহি আমাক এনেকুৱা খুন্দা মাৰিছে, আমি যে আগৰ গাড়ীখনক খুন্দা মাৰিছোঁ, আগৰখনে আগৰখনক খুন্দা মাৰিছে। তো মই পিছফালে বহি এনেকৈ আগুৱাই গৈছোঁ। অলপ দেৰি মানে 1 ছেকেণ্ডৰ কাৰণে কি হ'লতো গমেই নাপালোঁ কি হ'ল। তাৰপিছত দেখিলোঁ দেউতা এনেকৈ আগৰ ছিটৰ পৰা ওলাই আহিছে। ময়ো লগে লগে ওলাই দিলোঁ। ওলাই দি পিনে দেউতাই এনেকৈ বাছ ড্ৰাইভাৰটোক নামিবলৈ ক'লে। তেওঁ প্ৰথমতে নামা নাছিলে, তাৰপিছত অলপ এনেকৈ জোৰকৈ কওঁতে তাৰপিছত তেওঁ নামিলে। নামি পিনে অলপমান তৰ্কাতৰ্কি হ'ল। তৰ্কাতৰ্কি হওঁতে সেনেকৈ ইয়নৰ ড্ৰাইভাৰ মেজ সেনেকৈ ভিৰ এটা হৈ যায় ন, তো ক্ৰাউডত মানে কথাবোৰ চলি আছিলে, পুলিচ চুলিচৰ কথাটো। তো সেই সময়তে মই দেখিলোঁ ড্ৰাইভাৰজন মানে পিছুৱাই গৈ আছে। তো মোৰ এনেকুৱা ভিতৰৰ পৰা লাগিলে যে এই কেছবোৰ দেখি থকা যায় ন, যে এনেকৈ এক্সিডেণ্ট কৰি ড্ৰাইভাৰজন পলাই দিয়ে। তো মোৰ লাগিলে যে ড্ৰাইভাৰজন চাগে পলাই দিব। তো মানে তেওঁক ধৰিবলৈ মই তেওঁ এনেকৈ ধৰি ল'লোঁ আৰু টি চাৰ্টটো, বুকুত ধৰা বুলি মানে আহি গ'লে কথাটো, মই এনেকৈ ধৰি ল'লোঁ তেওঁক। মই সেইটো কাৰণে ক্ষমা প্ৰাৰ্থী হৈছোঁ। ড্ৰাইভাৰজন তেওঁ মোতকৈ ডাঙৰ হয় বয়সত। মোৰ কাৰণে তেওঁ যে মানে মনত আঘাত পাইছে সেইটো মই নিবিচাৰিছিলোঁ। সেইটো কাৰণে মই ক্ষমা খুজিছোঁ তেওঁ, ক্ষমা বিচাৰিছোঁ তেওঁক। তো মানে সেইটো ধৰিলোঁ। তাৰপিছত অলপ পিছত মাও ওলাই আহিলে, মাহীও ওলাই আহিল। মাহী অকণমান দুখো পাইছিলে। তো মা ওলাই মই দেখিলোঁ যে মা দেউতা দুয়োটা ঠিকে আছিলে। তাৰপিছত গাড়ীখনৰ অৱস্থাটো দেখা গ'ল। আৰু মই মানে কমেণ্টত মানে ৰীলত আহি আছে যে মই কৈছিলোঁ যে মই শিকি থকা গাড়ী, সেইটো মোৰ মৰমত ওলাই গৈছিলে। কাৰণ সঁচাই মই সেইখন গাড়ী শিকি আছিলোঁ। মানে মই সেইখন ক'ৰবাত লাগি যাব বুলি মই নিজেও মানে বহুত মৰমকৈ চলাওঁ, পৰাপক্ষত নচলাওঁৱে, ক'ৰবাত লাগি যাব বুলি। কি গাড়ী আছিলে গাড়ীখন? বেলিনো আছিলে। কিমান দিন হৈছিলে? 2 বছৰ আৰু। তো মৰমত ৰাখিছিলোঁ। মৰমত ৰাখিছিলোঁ। মই মায়েও ধুৱে, ময়ো ধুওঁ। পাপাটো এনেকৈ নাথাকে, ময়ে ধুওঁ গাড়ীখন। কাৰণে এনেকৈ ওলাই গ'ল আৰু। কিন্তু মই এতিয়াও কওঁ যে গাড়ীখনতকৈ মানুহকেইটা যে বাচিছোঁ, সেইটো কাৰণে মানে আমি বেছি ভগৱানৰ কৃপাত আমি যে বাচিছোঁ, সেইটো বেছি ইম্পৰ্টেণ্ট হয়। কিন্তু চাৰিওফালে এটা দৃশ্য ভাইৰেল হৈছে যে বুকুত ধৰি লৈ আহিছিলে, এইটো দৃশ্য যথেষ্ট ডাঙৰ ডাঙৰ হয়। মই তাৰ কাৰণে এতিয়াও মানে মই ক্ষমা খুজিছোঁ মই ড্ৰাইভাৰজনক। তেওঁ মোতকৈ বয়সত ডাঙৰ হয় যিহেতু, মোৰ তেওঁক খুজিবলৈ মানে ক্ষমা খুজিব একো মই সৰু হৈ নাযাওঁ তেওঁৰ আগত। সেইটো মই বুজিছোঁ। এইটো মোৰো বেয়া লাগিছে পিছত মই নিজতকৈ ডাঙৰ মানুহ এজনে এনেকুৱা কৰিলোঁ। কিন্তু মই মানে কৈ আছে ন, মোৰ কথাটো ওলাই আছে। কিন্তু মই মানে মা পিছফালৰ পৰা কৈ আছিলে এৰিব, মই নেৰোঁ বুলি কৈছিলোঁ। কাৰণ সেইখিনি সময়ত মানে মোৰ এনেকুৱা লাগিলে তেওঁক এৰি দিলে চাগে তেওঁ গুচিয়ে যায় নেকি। হয়তো তেওঁ নগ'ল হয়, সেইখিনি সময়ত কেনেকৈনো গ'ল হয়। কিন্তু সেইখিনি সময়ত মোৰ আৱেগটো সেইটো নাছিলে যে মানে অত্যন্ত খং উঠি অত্যন্ত খং উঠি গ'ল। আৰু কাৰণ মা দেউতা আছিলে গাড়ীত,
গাড়ীৰ অৱস্থা নাই মই নিজেও এনেকুৱা এটা হৈ গ'ল যে চাগে মৰিয়ে গ'লোঁ হয় নেকি অলপৰ কাৰণে বাচিছোঁ তো সেইখিনি সময়ত এটা কি হ'ল খঙত মানে হাতখন এৰা নোযোৱা হ'ল তো কোনোবাই এৰিব দিলেও মোৰ মানে খঙত সেইটো এৰা যোৱা নাছিলে কিন্তু পুলিচজন অহাৰ লগে লগে মই এৰি দিছোঁ কাৰণ মই জানো যে আমাৰ আইন আছে আইন আমাৰ লগত আছে মানে মই যদি এৰি দিওঁ আইনে ধৰি ল'ব তেওঁ যে গোটেই এইটো ড্ৰাইভাৰ যি সন্থা আছে তেওঁলোকেতো এতিয়া তোমাৰ এগেইনষ্টত কৈ আছে তেওঁলোকক কি ক'বা এতিয়া তেওঁলোকক মই ক'ব বিচাৰিছোঁ মোৰ ড্ৰাইভাৰজনৰ মানে প্ৰতি এগেইনষ্টত মোৰ একোৱেই নাই ড্ৰাইভাৰজনক এতিয়াও মানে মই যিহেতু বাচি গৈছোঁ মোৰ মা দেউতা বাচি গৈছে মাহীও একো হোৱা নাই তেতিয়া মই ড্ৰাইভাৰজনক ক্ষমা খুজিবলৈ মোৰ অলপো মানে লাষ্ট লগাব লগা কথা নহয় তেওঁ মোতকৈ বয়সত ডাঙৰ সেইটোলৈ একো নাই তো ইমান মানে মোৰ এগেইনষ্টত ইমান কথা মানে মই বিচৰা নাই মই এজনী সৰু ছোৱালী মোৰ বয়স 20 বছৰ তো কেনেকৈ সেইখিনি চিটুৱেশ্যন হেণ্ডেল কৰিব লাগে সেইখিনি এতিয়ালৈ মোৰ জ্ঞান হোৱা নাই মই প্ৰথম সেনেকুৱা চিটুৱেশ্যন এটা ফেচ কৰিছোঁ তো সেইখিনি সেনেকুৱা চিটুৱেশ্যনত কেনেকৈ আৱেগত মই কথা মানে ফেচ কৰিব লাগে সেইখিনি মোৰ অহা নাছিলে আৰু যেনেকুৱা ৰেছপন্স পুটুককৈ ওলাই গ'ল সেইখিনি একদম ৰ আছিলে আৰু মই কেমেৰা ফেচ কৰা অৱস্থাত নাছিলোঁ কেনেকৈ বস্তুটো মানে ভাইৰেল হৈ গ'ল মই পুটুককৈ বুজি নাপালোঁ আৰু সেইখিনি মই সৰু ছোৱালী বুলি মোক এনেকুৱা মানে মেণ্টেল হেৰাছমেণ্ট টাইপ হৈ গ'ল মোৰ কাৰণে ইমান ভাইৰেল হোৱা বস্তুটো হ'ব তেওঁলোকক এতিয়া অকণমান যদি তুমি এবাৰ যদি ক্ষমা ভালকৈ বুজি দিব পাৰা মই গোটেই সন্থাটোক ক্ষমা বিচাৰিছোঁ মই মানে জানি বুজি কৰা নাছিলোঁ মোৰ সেইখিনি একদম ৰ মানে ৰিয়েকশ্যন আছিলে সেইখিনি মই আৱেগত কৰিলোঁ মোৰ মানে মোৰ ক্ষতি মই এনেকুৱা লাগিলে মোৰ ক্ষতি হ'লে বা মই মৰিবই ওলাইছিলোঁ নেকি সেই ভয়ত মোৰ একচুৱেলি সেই ৰেছপন্সটো ওলাই গ'ল তো মই ড্ৰাইভাৰজনক বা পূৰা গোটেই ড্ৰাইভাৰ সন্থাক মই ক্ষমা খুজিছোঁ মই এনেকৈ নিজতকৈ বয়সত ডাঙৰ মানুহ এজনে এনেকৈ বুকুত হাত দিয়া একো মোৰ কি নাছিলে ৰাইট নাছিলে কিন্তু হয়তো সেইখিনি সময়ত মই মানে কি কৰিলোঁ গম নাপালোঁ তো তাৰ কাৰণে মই ক্ষমা বিচাৰিছোঁ এতিয়া মই অন্য এটা কথা সুধিবলৈ বিচাৰিছোঁ যে বৰ্তমান তুমি পঢ়ি আছা বুলি ক'লা মই পঢ়ি আছোঁ গ্ৰেজুৱেশ্যন কৰি আছা কিহত গ্ৰেজুৱেশ্যন কৰি আছা মই BA অনাৰ্ছ কৰি আছোঁ ফিল'চফি ডিপাৰ্টমেণ্ট ফিল'চফিত কৰি দৰ্শন আকলিতে আৰু কিবা কৰে নেকি কিবা কৰি ভাল লাগেনে অকণমান এনেই জানিবৰ কাৰণে সুধিছোঁ মই জিম কৰোঁ মই জিম কৰা? 3-4 বছৰৰ পৰা জিম কৰোঁ জিম কৰা মোৰ আগতে ৱেইট 82 kg আছিলে 82 kg আছিলে মোৰ এতিয়া 59-60 ভিতৰতে থাকে জিম কৰি কৰি জিম কৰি কৰি 3 বছৰ ধৰি কৰি আছা 4 বছৰ ধৰি কৰি 4 বছৰ ধৰি কৰি আছা এতিয়া জিম শিকাব পৰা হৈ গৈছে নেকি সেইটো প্ৰফেচনেল নহয় আৰু মই নিজৰ কাৰণেই কৰোঁ আৰু সেইটো নিজৰ কাৰণে কৰা 82 পৰা এতিয়া কিমান হ'লগৈ এতিয়া 59-60 বাহ বঢ়িয়া আৰু তাৰ বাহিৰে আৰু কিবা কৰি ভাল লাগে মই আৰ্টত ভাল হয় এনে মই কমপ্লিট কৰিছোঁ ডিপ্ল'মা গোটেই আপোনাৰ 8 বছৰৰ কোৰ্চ কমপ্লিট কৰি থৈছোঁ 8 বছৰ মানে আৰ্টত আৰ্টত কিবা প্ৰদৰ্শনী কৰবাত গৈছানে নাই সেইটো অকল মোৰ ইণ্টাৰেষ্ট আছে কাৰণে আৰু মানে আৰ্ট আৰু জিম কৰি বেছি ভাল লাগে বাৰু যিয়ে নহওক তোমাৰ আমি সেই আকৌ ল'ম বা দেউতাকৰ ওচৰলৈ আহিছোঁ অকণমান আপোনাৰ পৰা দুআষাৰ জানিবলৈ চেষ্টা কৰিম যিদিনা ঘটনাটো হ'ল ঘটনাটোক লৈ ইতিমধ্যে তাই গোটেইখিনি কথা কৈছে আপোনাৰ পৰা অকণমান জানিবলৈ চেষ্টা কৰিম সিদিনা আপুনি গাড়ীখন চলাই আছিলে মই গাড়ী চলাই আছিলোঁ গাড়ীখন চলোৱাৰ পিছত আপুনি ঘটনাটো হঠাৎ হোৱাৰ পিছৰখিনি অকণমান কওক কেনেকৈ ঘটনাটো ঘটিলটো গমেই নাপালোঁ তাৰপিছত ড্ৰাইভাৰটোক যেতিয়া মাতি আনো ড্ৰাইভাৰটোক সুধিলোঁ মই তোৰোতো বাচ্ছা আছে তই বাচ্ছা লৈ আহিছ গাড়ীত তই ইমান স্পীডত কিয় আহিলি সি কয় দাদা অলপ স্পীড আছিল মই ব্ৰেক মাৰিছিলোঁ কিন্তু গাড়ীখন জেগাত নৰখিল তাৰপিছত কি ক'ম আৰু এনেকৈ ক'লে বাকীখিনি কথাটো জানেই আৰু কথাটো যিটো যেতিয়া ভাইৰেল হৈ আছে এই আপোনাৰ ছোৱালীজনীয়ে মানে বুকুত ধৰি লৈ অহা সেই বস্তুটোৱে অকণমান বিৰূপ প্ৰভাৱ পেলাইছে মানসিকভাৱে যথেষ্ট অশান্তি দিছে মোক ঘটনা হৈছে কি ড্ৰাইভাৰটো বুকুত ধৰাটো ভুল হৈছে এইটো ময়ো স্বীকাৰ কৰোঁ কিন্তু সেইখিনি টাইমত এনেকুৱা লাগিছিল আমি চববিলাকে পুলিচৰ কথা আলোচনা কৰি থাকোঁতে তাক অলপ বেক হৈ যোৱা দেখিছিলোঁ আচলতে এইটো কথা সিটো হয়তো পলাব বিচৰা নাছিলে কিন্তু আমাৰ থোকটোৰ ভিতৰত কথা পাতি থকা থোকটোৰ ভিতৰত সি নাছিলে সি বেক হৈ গৈছিলে তেতিয়া হয়তো মোৰ ছোৱালী ভাবিলে যে ই পলাব জেনেৰেলি দেখা যায় এইটো হয়েই জেনেৰেলি কিন্তু তাক কোনো এটা থাপ্পৰো মাৰা নাই এক থাপ্পৰ মাৰা নাই কোনো তাতকৈ দূৰ কি ক'ম আৰু কিমান সময় মূৰত পুলিচ আহিছে ধৰক 10 মিনিট 10 মিনিট খবৰটো বিয়পি পৰাৰ লগে লগে আহিছে আহিছে লগে লগে ওচৰৰ মানুহ আহিলে মোক ক'ৰবাত তাতে থানাৰ নম্বৰ আছে নেকি এজনে ক'লে আছে 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 কোনো কাইণ্ডলি থানাত ফোন কৰক না তেওঁ ফোন কৰিলে থানা আহিলে বাই দিছ টাইম তাই ধৰি আছিলে বাই দিছ টাইম কিবা এটা হৈছিলে মোৰ মূৰটো ঘূৰোৱাৰ নিচিনা হৈ আছিলে অলপ মই ঠিক মানে কি কৰিব পৰা নাই আৰু তাৰমানে ইমান বছৰ গাড়ী চলাইছোঁ কোনো গাড়ী এক্সিডেণ্ট হোৱা নাই মোৰ লাইফৰ প্ৰথম এক্সিডেণ্ট সেই বিষয়ে মোৰো নলেজ নাছিলে মানে কি নাই আৰু কি হ'ব পাৰে গতিকে
মানে মানে কি কৰোঁতে কি হ'ল নিজে গম নাপালোঁ আৰু আপুনি তেওঁলোকৰ বিষয়ে মানে তেওঁলোকৰ উদ্দেশ্যে কিবা ক'ব নেকি সন্থাক উদ্দেশ্যে বা ড্ৰাইভাৰজনক উদ্দেশ্যে চাওক কেছটো ইমানতে শেষ কৰা ভাল কাৰণ মই নাভাবোঁ ইয়াৰ পৰা কিবা এটা ভাল ফল হ'ব তাই সৰু ছোৱালী ভুল এটা কৰিছে তাই ক্ষমা খুজিছে গতিকে মই ভাবোঁ যে আপোনালোকে ক্ষমা কৰি দিয়াটো উচিত নিজৰ ছোৱালী বুলি ভাবি ধন্যবাদ জনাইছোঁ এয়া আছিলে দৰ্শনা কলিতাৰ পিতৃ আমি জনাইছোঁ যে শুকুৰবাৰ দিনা যিটো অনাকাংক্ষিত ঘটনা ঘটিলে এখন বাছৰ লগত যিটো সংঘাত এটা হ'ল তাৰপিছত দৰ্শনা কলিতাই যিটো নকৰিবলগীয়া ভুল এটা কৰিলে সেই ভুলটোৰ বাবে ইতিমধ্যে কিন্তু আমাৰ সংবাদ মাধ্যমৰ সন্মুখত তেওঁ ক্ষমা বিচাৰিছে আৰু আমি ভাবোঁ যে এই যিটো ঘটনা এই ঘটনাটো আৰু দীঘলীয়া নহওক সৰু ছোৱালী বুলি হয়তো আপোনালোকেও চালক সন্থাই পাৰিলে এওঁক ক্ষমা কৰি দিয়ক যিহেতু এনেকুৱা ধৰণৰ ঘটনা আৰু পাৰিলে এইখন অসমত সাধাৰণতে নঘটক বুলিয়ে বহুতে আশা কৰিব আৰু আমিও আশা কৰিছোঁ যাতে এই ঘটনা ইমানতে উৰ পৰক